মানুহটোৱে তাইক নোচোৱাকৈ চিধাকৈ পাকঘৰৰ দুৱাৰদলি পাই ক'লে, গোসানী মাত দিয়কচোন। গোসানীয়ে টিকুৰ মাত শুনি লৰালৰিকৈ ওলাই আহিল। সুধিলে, কি হ'ল, যাব নোৱাৰিলে নেকি? নোৱাৰিলোঁ। আটায়ে হাক দিলে। আটায়ে মানে কোনে? ভূঞানীয়ে। কিন্তু ইয়াত থকাটো ঠিক নহ'ব। নবৌ পাবহি এতিয়া। তেওঁ বা কেনে পায়? তুমিতো হাতীচুঙৰ মানুহ, কিজানি পাপত তুমিও লিপ্ত আছা, কোনে জানে। টিকুৱে গোসানীৰ মুখলৈ চালে। এইজনা মায়াঙৰ গোসানী নে অনুপমাৰ গিৰিয়েকৰ ভনীয়েক। তাৰ ভয় লাগিল। সি ক'লে, মই এতিয়াই যামগৈ, কাকো আমনি নকৰোঁ। এই মানুহজনী কোন? ডিমি? তেনে পেৰেড হৈ গ'ল? ভালেই হৈ গ'ল। আপুনি ভাল খবৰ দিলে। মই যাওঁগৈ। যোৱাৰ আগতে এষাৰ কথা সুধোঁ। কি? এখেতক কিয় মাৰিলে তাক আপুনি ভালকৈ জানেনে? জানিবৰ মোৰ দৰকাৰ নাই। তোমালোকে মৰিবৰ কাৰণে অৱতাৰ হৈছিলা। মাৰিবৰ বাবেও অৱতাৰ হোৱা বুলি শেষলৈকে জনা নাছিলোঁ। যুদ্ধত মৰা কথা আছিল। তাৰ বাবে মোৰ অকণো দুখ নাই। দুখ থাকিলেও এতিয়া ক'বলৈনো কোন আছে? মহাত্মাই শুদ্ধ কথাকেই কৈছিল, মৰিবা কিন্তু নামাৰিবা। কিন্তু তোমালোকে মৰাটো ধৰিলা। এই দুখকণ থাকিল। তেখেতেও বৰ দুখতহে বন্দুক ধৰিছিল। গোসানী ৰ'ল। তাৰপিছত আচলৰে চকু পানী টুকিবলৈ ধৰিলে। টিকুৱে গোসানীলৈ একেথৰে চাই ৰ'ল। এই কথা হৃদয়ংগম সি কৰিব পাৰিছে। সি এই ঘৰৰ গিৰিহঁতক বধাৰ দৃশ্য দেখোঁতে যি দুখ অনুভৱ কৰিছিল, এতিয়াও তাকে অনুভৱ কৰিছে। সিহঁতে ভুল পথ লৈছে। চিকা মাৰিলে হাতহে গোন্ধায়, একো লাভ নহয়। আচল শত্ৰুবোৰ আছেই। সিহঁতৰ লগত বন্দুক বাৰুলেৰে ফেৰ মৰাৰ সমল সিহঁতৰ নাই। প্ৰতিপক্ষৰ যিকণ ক্ষতি হৈছে সেইকণ ক্ষতি অতি সামান্য। আচলতে ৰাইজৰ ভৰসা হেৰুৱাতহে সিহঁতৰ চিন্তা হৈছে। ৰাইজৰ সমৰ্থন নোহোৱা কৰিহে সিহঁতে বিদেশী চৰকাৰক চিন্তাত পেলাইছে। দুখ কষ্ট অত্যাচাৰ সহি কৰ্মীবোৰে ৰাইজৰ মনত স্বৰাজৰ ভাৱ সুমুৱাই দিছে। ডাক্তৰে বেজী দি যেনেকৈ দৰৱ সুমুৱাই দিয়ে, ঠিক তেনেকৈ স্বৰাজৰ ভাৱ সিহঁতে মানুহৰ মনত সুমুৱাই দিছে। সেই পালি দৰৱেই বন্দুক বাৰুদতকৈ বেছি কাম কৰিছে। কিন্তু মানুহবোৰ আটাইবোৰ গান্ধী হোৱা নাই। সি ক'লে, আই, শোক নকৰিব। শোক কৰি লাভ নাই। যি হৈছে তাকে ভাল বুলি লওক। তেনেতে ডিমি আহি সেইখিনি পালেহি। তাই সুধিলে, তোৰ চাহ হ'লে নাই গোসানী? মই আজি যাবলৈ কিবা যান বাহন বিচাৰিব লাগিব। বেগতে দেচোন। এইটো কোন? ডিমিয়ে টিকুক এবাৰ চাই ক'লে, বুজিছোঁ। একেদলৰে মানুহ চাগৈ, হয়নে? গোসানীয়ে ক'লে, মানুহটো পুলিচৰ পৰা পলাই ফুৰিছে। যাব ক'লৈ? ডিমিয়ে সুধিলে। পুৰণি গুদামলৈ। ডিমিয়ে হাঁহি ক'লে, তই মতা মানুহ হৈ ভয় কৰনে? মোৰ লগত যাবি। শৈবৰগাঁও ষ্টেচনত থৈ আহিম। ৰেলত উঠি যাবিগৈ। টিকুৱে হাঁহি ক'লে, কেউপিনে পুলিচ আছে? ডিমিয়ে উত্তৰ দিলে, আমোলাপট্টিয়ে দি ওলাই গৈ কলং পাৰ হৈ শৈবৰগাঁও পামগৈ। তাৰপৰা পথাৰে পোনাব নোৱাৰিবি। টিকুৱে গোসানীৰ মুখলৈ চালে। গোসানীৰ মুখখনত উদ্বিগ্নতা দেখা পালে, যেন পলাব পাৰিলেই তেওঁ ভাল পায়। চকুৱে মুখে যেন অনুপমাৰ ভয়। টিকুৱে বুজি পালে গোসানীয়ে তাক ইয়াত সৰহপৰ আশ্ৰয় দিব নোৱাৰিব। ৰাতিলৈকে ইয়াত থকাৰ বিপদো যথেষ্ট। কাজেই সি ডিমিক ক'লে, ব'ল তোৰ লগতে যাম। তোৰ লগত গ'লে মানুহে বেছি মন নকৰিব। ধৰা পৰিলে পৰিম আৰু। গোসানী ভিতৰলৈ সোমাই গ'ল আৰু দুয়োকে দুটা বাতি আওখালি আনি দিলেহি। সিহঁতে বাতিকেইটা হাতত ল'লত তেওঁ ভিতৰৰ পৰা বৰ বাতি এটাত চাহ আনি দুয়োৰে বাতিত বাকি দিলে। লগতে তেওঁ সুধিলে, কিবা খাবি নেকি ডিমি? দে আকৌ, সুদা চাহবাতি কেনেকৈ খাবি? টিকুৱেও ক'লে, মোৰো পেট জ্বলিছে। গোসানী ভিতৰলৈ সোমাই গৈ একাশী কল আৰু কেইটামান ঘিলা পিঠা আনি দুখন কলপাতত ভগাই দুয়োকে দিলে। টিকুৱে ওচৰৰে খুটা এটাত আউজি কল বখলিয়াবলৈ লাগিল। ডিমিয়ে পাকঘৰৰ দুৱাৰদলিৰ ওচৰতে বহি চাহ পানী নিজৰাই খাবলৈ ধৰিলে। গোসানীয়ে ভিতৰৰ পৰা তামোল পাণৰ বটা উলিয়াই আনি তামোল কাটিবলৈ বহিল। ডিমিয়ে ক'লে, জেলত থাকি বৰ বেয়া লাগিল। মানুহে ঠাহ খাই পৰিছে। মোক নি তিৰিশালত থ'লেগৈ। পানী নাই, খাবলৈ মাৰ ভাত দিয়ে, পেটেই নভৰে। ভূঞাটোয়া দুজনমান লোক ভাল ঘৰত আছে। খাবলৈও অলপ ভাল পায়। কিন্তু আমাৰবোৰক ঠাহি একেটা ঘৰতে ভৰাই থৈছে। হৰেক ঠাইৰ হৰেক ৰকমৰ ভলণ্টিয়াৰ। দিনটোত 3-4 বাৰকৈ আহে। পুলিচৰো মজা ওলাইছে, জেলৰ মানুহৰো মজা ওলাইছে। কি চিঞৰ শুনিবি। এবাৰ মহাত্মা গান্ধীৰ জয়, এবাৰ ইটোৰ জয়, এবাৰ সিটোৰ জয়। সেইবোৰ শুনিলে চাহেববোৰ নাই যেনেই লাগে। খালি টাকুন লোৱা মানুহবোৰে দেখিলে বৰ ভাৱ হয় যেন সিহঁত এতিয়াও আছে। টিকুৱে ক'লে, পেৰেডলৈ যাওঁতে তোৰ ভয় লাগিছিল নেকি? ডিমিয়ে চাহ পানী
কেইবাঢুকো গিলি ল'লে। তাৰপিছত ক'লে, ভয় লাগিব? লাজহে লাগিছিল, মাজে মাজে হাঁহিব লগা হৈছিল। ফাঁকি কথা ক'বলৈ কাৰ ভাল লাগে? পেৰেড হোৱাৰ পিছত ভূঞাটোক পালোঁ। পকাচুলীয়া মানুহটোৱে ক'লে, হেৰৌ ডিমি, তই দেখিবলৈহে নিচে আজলি, কিন্তু ডাঙৰ কাম কৰিলি। তাৰপিছত কথাৰ চলতে ক'লে, উকিল শইকীয়াক খবৰ দিবলৈ। জেলৰ জমাদাৰটোৱে শুনি আছিল। নুশুনা ভাও ধৰি আঁতৰি গ'ল। স্বৰাজৰ মহিমা কিমান তেতিয়াহে বুজিলোঁ। জেলৰ পৰা আহিবলৈ বেয়াই লাগিছিল। টিকৈয়ে লৰালৰিকৈ খাবলৈ লাগিল। বাহিৰত ৰ'দ উঠি আহিল। তাৰ মনটোৱে উচপিচাই আছিল। সি ক'লে, তই বৰ ডাঙৰ কাম কৰিলি ডিমি, কিন্তু আন্দোলনৰ কৰ্মীৰ সংখ্যা কমি গৈছে। ৰূপনাৰায়ণ ধৰা পৰিলে সৰ্বনাশ হ'ব। গোসাঁনীয়ে পাণত চূণ লগাই ক'লে, ধৰা পৰিবই যেন পাওঁ। মোৰো তেনে ভাৱ হৈছে। মোৰনো কি হয় কোনে জানে। কালি ৰাতি ধৰা পৰোহে। ভূঞানীয়ে নি নিজৰ বিচনাৰ তলত সোমাই থলতহে ৰক্ষা। ল'ৰাটো যেনিবা দেখিলোঁ। সি আহিছিল যেনেকৈ গ'লোঁ তেনেকৈ। ৰতনীৰ মুখখনলৈ চাব নোৱাৰা হৈছিল। মোৰ মুখলৈ চাই কান্দিব খুজিও নোৱাৰিলে। কান্দোনো কেনেকৈ? কান্দিবলৈও সময় নিদিলে পাখণ্ডহঁতে। গোসাঁনীয়ে ক'লে, তহঁতি সোনকালে যা ডিমি, ৰৈ থাকিলে এওঁৰ বিপদ। গোসাঁনীৰ কথা শুনি দুয়োটাই খৰধৰকৈ খাবলৈ লাগিল। খোৱা হলত ডিমি বাতি ধুবলৈ উঠিল। টিকৈয়ে ক'লে, জাত পাতবোৰ আজিকালি ভাল নালাগে, মই হ'লে বাতি নুধুওঁ। গোসাঁনীয়ে একো নক'লে, ডিমিও নক'ল। দুয়োটাৰে বাতি দুটা তাতে পৰি থাকিল। ডিমিয়ে বটালৈ চকু দিলত গোসাঁনীয়ে দুয়োকে তামোল পাণ দিলে। মুখত ভৰাই যাবলৈ ওলালত গোসাঁনীয়ে ক'লে, ভালকৈ যাবি হ। দুয়ো যাবলৈ সাজু হ'ল। তেনেতে উধাটো খাই অনুপমা ভিতৰলৈ সোমাই আহিল। তাইৰ খোজকাতলত আগৰ গাম্ভীৰ্য নাই। তাই ক'লে, শুনিছানে নাই? ৰূপনাৰায়ণক ইহঁতে ধৰি বান্ধি আনিছে। ইয়াৰ পৰা যোৱা সাজটো সলালে হ'ব পাৰে। গাত এখন তিয়নি চুৰিয়াৰ বাহিৰে একো নাই। হাতত ভৰিত কঁকালত মস্ত ফয়। আমি শইকীয়াৰ লগত কথা পাতি থাকোঁতে জেলত সোমাইছে। আমালৈ চালে, হাঁহিলে। তাৰপিছত ভৰিটো দেখুৱালে। ভৰিত তেজ ওলাইছে। কিহৰ তেজ ধৰিব নোৱাৰিলোঁ, বোধহয় গুলীৰ। অনুপমাই কথাখিনি কৈ শেষ কৰিহে গম পালে যে তাত আৰু দুজন মানুহ আছে। তাইৰ কথা দমি গ'ল। টিকৌ আৰু ডিমিলৈ চাই তাই তলমূৰ কৰিলে। কিছু সময় দুয়ো নীৰৱ। টিকৈয়ে ক'লে, আমি তেনে যাওঁ। এওঁ কোন? গোসাঁনীয়ে ক'লে, ডিমি, গাৰোগাঁৱৰ। কিয় আহিছে? গোসাঁনীৰ সবিশেষ ভাঙি কলত তাই গম্ভীৰ হৈ গ'ল। যেয়ে হোৱা তোমালোক আঁতৰি যোৱা। এইখন পুলিচৰ ঘৰ। তেওঁ মৰি গ'ল যদিও তেওঁৰ ঘৰৰ মানুহ জীয়াই আছে। যোৱা, যোৱা, মোক তোমালোকে জ্বলাই নেমাৰিবা, যোৱা। গোসাঁনীয়ে যি ভয় কৰিছিল তাকেই ঘটিল। নবৌৱেকৰ মনৰ একো ঠিক নাই। এই ভাল, এই বেয়া। ৰূপনাৰায়ণৰ ওপৰত বেলেগ এটা মোহ থকা বাবেহে তাই বন্দীখিনিৰ বাবে ইমানখিনি খাটিছে আৰু অনুভৱ কৰিছে। কিন্তু টিকৌ বা ডিমিৰ ওপৰত তেনে ভাৱ নাই। সিহঁতক দেখাৰ লগে লগে তাইৰ শোক, খং, অভিমান সকলো উঠিলে। এই ভাৱ আৰু চলিব পাৰে বুলি গোসাঁনীয়ে তেওঁলোকক ক'লে, তহঁতি যা ডিমি, ময়ো যাব পৰা হ'লে সুখী হ'লোহেঁতেন। ডিমিয়ে ক'লে, তই ঠিক যাবি ঘৰলৈ। এনে ঘৰত থাকিব নালাগে, ব'ল, মই গাত লৈছোঁ, ঘৰত থৈ যামগৈ। অনুপমাই এইবাৰ বুজি পালে তাইৰ কামটো ভাল নহ'ল। তাই কিন্তু ক্ষমা নুখুজিলে। সাউৎ কৰে সিহঁতৰ গুৰিৰ পৰা আঁতৰি গ'ল। ভলণ্টিয়াৰ দেখিলেই তাইৰ গা জ্বলি যায়। কিয় তাই ক'ব নোৱাৰে। শোৱা কোঠালৈ গৈ তাই দুৱাৰখন জপাই দিলে। গোসাঁনীয়ে ডিমিৰ মুখলৈ একেথৰে চাই ৰ'ল। যোৱাৰ কথাই ভাবিছিল। অনুপমাৰ লগত সঁচাকৈ টান হৈ পৰিছে। কালি মাথোন তাইক বেলেগ ৰূপত দেখিছিল। তাৰ কাৰণ ৰূপনাৰায়ণৰ প্ৰতি থকা তাইৰ সৰুকালৰ চেনেহ। তাৰ বাবে তাইৰ প্ৰাণে এতিয়াও কান্দে। বাকীবোৰ ভলণ্টিয়াৰৰ বাবে নহয়, আনকি তেওঁৰ বাবেও নহয়। কাজেই ডিমিৰ কথাত হঠাতে তেওঁৰ এই ঘৰ ত্যাগ কৰাৰ ইচ্ছা হ'ল। কিন্তু তাইৰ হাতত টকা পইচা একো নাই। ডিমিয়ে ক'লে, যাবিনে? ইয়াতে চদকা খাই থাকিবি। যাম। কেতিয়া? তই টিকৌকে থৈ আহগৈ যা। আমি চাপৰমুখৰ ৰেলত যাম ৰাতি। বাৰু। টিকৈয়ে ক'লে, বিদায়হে ল'লোঁ এতিয়া। যাব খুজিছে যদি ভালকৈ কৰিছে। এনেকৈ থকাতকৈ যোৱাই ভাল। মনৰ সন্তোষ নহ'লে আপোন মানুহৰ ঘৰতো থকা টান। দুই যাবলৈ ওলাল। ক'ব নোৱাৰাকৈ গোসাঁনীৰ অন্তৰ সেমেকি গ'ল। ক'ৰ মানুহ আহি কেনেকৈ আপোন হৈ যায় তাক কোনেও সতকাই ক'ব নোৱাৰে। আনহাতে আপোন মানুহো কেতিয়াবা পৰ হৈ যায়। দুয়ো গৈ নেদেখা হোৱালৈকে গোসাঁনী সিহঁতলৈ চাই ৰ'ল। তাৰপিছত উভতি আহি তেওঁ নিজৰ শোৱা কোঠাত সোমাল। ল'ৰাটোৱে তেতিয়াও সাৰ পোৱা নাই। নিজৰ বস্তু বাহনিবোৰ তেওঁ সামৰিবলৈ লাগিল। লামলাকতো বেছি নহ'ল। নিজৰ সাজটোৰ বাহিৰে তেওঁ লগত একো অনা নাছিল। কেৱল পোনাটোৰ সাজটো অনুপমাই দিয়া। সেইটো লগত নিব লাগিব।
ল'ৰাটোৱে এতিয়াও গাখীৰ খাই আছে। গাখীৰ বুকুতে আছে, যেতিয়া তাইৰ চিন্তা নাই, বাটত খুৱাই যাব পাৰিব। কিন্তু শূন্য ঘৰলৈ যোৱা কথা ভাবি তেওঁৰ বুকুখন সমসময় গ'ল। তাত গৈ সোমোৱাৰ লগে লগে তাই যেন পৰি যাব এনে ভাৱ হ'ল। কিন্তু যাবই লাগিব, যোৱাই ভাল। তেওঁ পাকঘৰলৈ উলটি গ'ল। ৰন্ধা বঢ়া শেষ কৰি তেওঁ অনুপমাক মাতিবলৈ আহিল। বেলি তেতিয়া ভালেমান হৈছে, কিন্তু অনুপমাই শোৱা ঘৰৰ খিলি ভিতৰৰ পৰা বন্ধ কৰি থৈছিল। দুৱাৰ জোকাৰি নবৌ নবৌ কৈ কেইবাবাৰো মতাৰ মূৰত অনুপমাই দুৱাৰ খুলি দিলে। গোসাঁনীয়ে মন কৰিলে নবৌৱেকৰ চকু উখহি আছে, সাজু সলোৱা নাই। তেওঁৰ বেয়া লাগি ক'লে, নবৌ খাবৰ হ'ল, গা পা ধোৱা যদি ধুই লোৱা। অনুপমাই ক'লে, নাই, মোৰ ভোক লগা নাই। অৱাই পুৱাই খোৱা, ভাত নেখালে কেনেকৈ হ'ব? অনুপমাই কি ক'ব একো ভাবি নেপালে। তাই ক'লে, মোক এটা উপায় দিয়াচোন, মই কি কৰোঁ? হিয়াখন ফাটি ঠানবান হ'ল। গোসাঁনীয়ে ক'লে, নবৌ হোৱা কাম হৈ গ'ল, এতিয়া সুখ ধুনি কি হ'ব? এতিয়া ধৈৰ্য ধৰা, মই আজি ডিমিৰ লগত ঘৰলৈ যামগৈ। ল'ৰাটোৰ ৰেলত নিম, একো দিগদাৰী নহয়। লাগিলে জাগিৰোডত এৰাতি থাকি পিছদিনা যাম, তেতিয়া তুমি শান্তি পাবা। অনুপমাই একো নেমাতিলে। তাই ক'লে, তুমি ভাত বাঢ়াগৈ, ভাত খাই উঠি কথা পাতিম। গোসাঁনী গুচি গ'ল। অনুপমা গা ধোৱা ঘৰত সোমাল। ভাত পানী খাই উঠোঁতে জাৰ কালিৰ বেলি লহিয়ালে। চাপৰ মুখৰ ৰেল গধূলি, কিন্তু নগাঁৱৰ পৰা 5 বজাতে যাব লাগিব। গতিকে গোসাঁনীয়ে ল'ৰাটো আনি তাক ধুৱাই পখলাই কাপোৰ এসাঁজ পিন্ধাই গাখীৰ খোৱালে। অনুপমাই নীৰৱে তাইৰ কাম চাই আছিল। গাখীৰ খোৱাৰ পিছত তাই ল'ৰাটো পাছফালৰ বাৰাণ্ডাতে পাতি এখনত শুৱাই অনুপমাক ক'লে, তুমি ইয়াক চাবা, মই ভৱ বাহানিবোৰ এবাৰ সামৰি আহোঁ। অনুপমাই মুখেৰে একো নেমাতিলে। তাই ল'ৰাটো থকা পাতিখনতে বহি ল'ৰাটোৰ সৰল নিৰ্দোষ মুখলৈ চাই ৰ'ল। গোসাঁনীয়ে কোঠাৰ বস্তু বাহনি সামৰি নিজৰ কাপোৰ সাজ পিন্ধি হাঁচতিখন লৈ ভিতৰৰ পৰা তামোল পাণ আৰু কটাৰী এখন আনি ভৰাই ল'লে। বেলি হৈ আহিছে, কাজেই এতিয়া যিকোনো সময়তে ডিমি আহি ওলাবহি পাৰে। গতিকে আজৰি হৈ তাই অনুপমাৰ ওচৰলৈ আহি তাইৰ মুখামুখিকৈ বহিলি। ল'ৰাটোৱে তেতিয়া ভেবা লাগি চাই আছে। গোসাঁনীয়ে ক'লে, তুমি পাৰিলে এজনী ছোৱালী ৰাখিবা, নহ'লে অকলে থকা মস্কিল। মই এজনী চাম নেকি? অনুপমাই তলমুখকৈ ক'লে, নাই নেলাগে। তেনেহ'লে নিজে চাই ল'বা, সেইদৰে সুখ কৰি নাথাকিবা। আৰু জানো কিবা কৰিবলৈ আছে? কথা কোৱাৰ লগে লগে তাইৰ দুচকু এটি পানীৰ ঢল বাগৰি আহিল। তুমি ভাবিছা মই তুমি থকাৰ বাবে বেয়া পাইছোঁ, এই মানুহবোৰ অহাৰ বাবে সহ্য হোৱা নাই। ঠিকেই কৰিছা, গুচি যোৱা, মোক কাকো নেলাগে। সৰু ছোৱালীৰ দৰে অনুপমাই কান্দিবলৈ ধৰিলে। হিয়া ভঙা কান্দোন। সেই কান্দোন শুনি ল'ৰাটোৱেও উচুপি উচুপি কান্দিবলৈ ধৰিলে। অনুপমাই তাৰ বুকুত খাবতি লৈ জোৰে কান্দিবলৈ লাগিল। এনে কান্দোন গোসাঁনীয়ে শুনা নাই আগতে। গিৰিয়েক মৰা খবৰ পায়ো তাই তেনেকৈ কন্দা নাছিল। ইপিনে ৱাল ক্লকটোত 4টা শব্দ হ'ল। যিকোনো মুহূৰ্ততে এতিয়া ডিমি আহিব পাৰে। গোসাঁনীৰ বুকুখন খুন্দা মাৰি ধৰিলে। তথাপি মন বান্ধি উপদেশৰ চলেৰে ক'লে, তুমি এনেকৈ বিহবল হ'লে কেনেকৈ হ'ব? বাৰু কেতিয়া কেনেকৈ কিয় হয় তাক কেনেকৈ জানিবা? ককাইদেউ বহুতে নিজৰ কৰ্মফলৰ দুখত মৰিল বুলি ক'ব, কিন্তু মই ক'ম দৈৱই টানি নিছিল। দৈৱ দৈৱ দৈৱ, মই সেইবোৰ নেমানো, সেইবোৰ মানুহে কৰিছে। অনুপমাই চকুলো পেলাবলৈ এৰি ক'লে, কৰিবতো, মানুহ যন্ত্ৰহে। গোসাঁনীয়ে ক'লে, তুমি ইমান দুখ কৰি নাথাকিবা, স্বৰাজ হ'বই, ভাল হওক বেয়া হওক, এইবোৰ মানুহেই স্বৰাজ আনিছে। চাহাব চুহুববোৰ নেথাকে বেছিদিন। নেথাকে? অনুপমাই আচৰিত হৈ সুধিলে, কেনেকৈ জানিলা? নহ'লে দেশখনে এনেকৈ ৰণচণ্ডীৰ মূৰ্তি নধৰে নহয়। গোসাঁনীয়ে দৃঢ়ভাৱে ক'লে। অনুপমাই ল'ৰাটোক বুকুত জোৰেৰে সাৱটি ধৰিলে। তাই বিশ্বাস কৰিব নোৱাৰিলে যে এই চৰকাৰ নেথাকে। তাই ক'লে, ক'তা দেখোন, ইহঁতৰে খুব বেছি দেখিছোঁ। জেলত বিৰদি বাট পাবলৈ নে? মানুহেই মানুহ, ভলণ্টিয়াৰৰ সচ নেৰাখে, ইয়াকে ক'লোঁ। গোসাঁনীয়ে ক'লে, কৃষ্ণকো দেখোন কংসই জেলত ৰাখিছিল, মাৰিবও খুজিছিল, পাৰিলে জানো? এতিয়াও নোৱাৰে, আৰু ভলণ্টিয়াৰৰ সচ নমৰে নবৌ, ইহঁত ৰক্তবীজ।